তো গাইজ মানে পুৰা বৰষুণ দি দিছে গাইজ আপোনালোকে চাওক গাইজ পুৰা মানে কোনপান বৰষুণ দিছে আৰু ডাইৰেক্ট আমি সেইবিলাক ঘৰৰ পৰা চিটি দিয়ে তো গাইজ এটা ফাইনেল লুকটো চাই লওক পুৰা চাই এখন ৱেলকাম বেক টু তেজপুৰ নিবটো গাইজ আজি হৈছে বিশ্বকৰ্মা পূজা সকলোৱে জানে আজি বিশ্বকৰ্মা পূজা যিহেতু কি কৰিব লাগে আৰু গাইজ মোৰ মানে গাড়ীতে চবেই ধুৱাইছে আৰু মোৰ মানে সৰু সুৰা বাহন এখন আছে বাহনখন আপোনালোকে জানেই মোৰ মানে চাইকেল বাহন আৰু এই বাহনখন গাইজ ধুব লাগিব নিয়মটো কৰিব লাগিব তো গাইজ সেইকাৰণে মানে আৰু বাহনখনো ধুব লাগিব যিহেতু আৰু পুৰা এতিয়া বাহনখন ধুওঁগৈ তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো মানে চাই ভাল পায় আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু চেনেলটো মই কষ্ট কৰি আছোঁ নহয় নে তো গাইজ এতিয়া আৰু ব'লক তেতিয়াহ'লে আৰু চাইকেলখন ধুওঁগৈ আৰু তো গাইজ ব'লক পুৰা চেম্পু টেম্পু দি পুৰা ধুই দিছোঁ পুৰা এতিয়া ইয়াৰ তেল এটা মাৰিম আৰু তেলটো মাৰিলেই আৰু গাইছ কমপ্লিট হৈ যাব ধোৱাটো তো গাইছ এতিয়া আৰু অলপ 5-10 মিনিট পিছত তেলটো মাৰোঁ আৰু তো গাইছ এতিয়া পুৰা চেম্পু টেম্পু মই ইয়াত থৈ দিছোঁ তো গাইছ আৰু 5 বা 10 মিনিটৰ পিছত আকৌ ইয়াত পুৰা ধুনীয়াকৈ তেল চেল মাৰি দিম আৰু গাইছ আজি মোৰ বাহনখন পুৰা হৈ গ'ল বৰ্তমান কমপ্লিট আৰু আধা হৈ গ'ল আৰু কমপ্লিট তো গাইছ এতিয়া আৰু বটকত কিবা খাব যাম আৰু তো গাইছ ধুনীয়াকৈ ওলাই আহিলোঁ তো গাইছ এতিয়া আৰু চাইকেলখনত তেলটো দি দিওঁ তাৰপিছত আৰু ফাইনেল লুকটো আপোনালোকে ডাইৰেক্ট দেখিব আৰু গাইছ এতিয়া চাইকেলখনত তেলটো দিওঁ গাইছ চাওঁ ভিডিঅ'টো তেলটো দিওঁ মানে গাইছ লগাই দিম এনেকৈ পুৰা লগাই দিম বছ তো গাইছ এতিয়া ফাইনেল লুকটো চাই লওক পুৰা চাইকেলখনত তো গাইছ এতিয়া মই এটা ধুনীয়াকৈ ভিডিঅ' বনাই দিম চাইকেলখনত তো গাইছ ফাইনেল লুকৰ ওপৰত তো গাইছ এতিয়া ফাইনেল লুকটো চাই লওক চাইকেল মই মানে চাইকেল ধুলোঁ চাই গাইছ এতিয়া চাইকেল ধুই পেলাই মই মানে মোৰ লগৰ এটা গাইছ ইহঁতৰ ঘৰলৈ আহিছিলোঁ ৰাহুল ইয়াৰ ঘৰলৈ আহিছোঁ ইয়াৰ ঘৰলৈ গ'লোঁ ইয়াৰ ঘৰলৈ আহিছোঁ ইহঁতেও পুৰা চাইকেল পুৰা একদম ধুই পেলাই ৰেডি কৰি দিছে তো গাইছ এতিয়া আমি ভাবি আছোঁ ক'ত জেগা এটা যোৱা কথা ভাবিছিলোঁ গাইছ এতিয়া কি কওঁ চাই লওঁ গাইছ ভিডিঅ'টো চাই থাকিব যাবও পৰা নাযাওঁ পৰটো গাইছ ভিডিঅ' চাই দিব খালি গাইছ এতিয়া ব'ল এইফালে দেখিছে এইফালে বতৰ দেখিছে গাইছ মানে কি হৈছে গাইছ বতৰটো মানে ক'লা কৰি আহিছে তো গাইছ এতিয়া মানে সেইকাৰণে মানে আৰু মানে ওলাই যাবলৈ মন নাযায় আৰু গাইছ ৰ'দো মানে ভালকৈ হেৰি কৰা নাই তাৰপিছত মানে বতৰটো ক'লা কৰি আছে আৰু বৰষুণো দি দিব পাৰে তো গাইছ সেইকাৰণে আৰু এতিয়া তথাপিও চাই আকৌ ভিডিঅ'টো কি কওঁ ঠিক নাই গাইছ এইফালে এবাৰ চাওকচোন গোটেই এইফালে কিন্তু ৰ'দ দি আছে আকৌফালে চাওক গোটেই আকাশখন গোটেই পূৰা ক'লা হৈ আহিছে তো গাইছ পুৰা ধুনীয়া পুৰা একদম পুৰা চাওক গাইছ পুৰা বতাহ মাৰি দিছে গাইছ বৰষুণ নিব যেন পাইছোঁ গাইছ এইফালে গোটেই বতৰটো ক'লা হৈ গৈছে গাইছ মন্দিৰত চাই গাইছ কিছু ইয়াত পাতিছে মানে বিশ্বকৰ্মা পূজা তো গাইছ পিছত খাম বাৰু এইখন চাওক গাইছ বৰষুণ পুৰা ঢালি দিছে গাইছ আমি সেইকাৰণে পুৰা দোকান এখনতে ৰখি দিছোঁ ইয়াতে পুৰা এতিয়া গাইছ পুৰা বৰষুণ দিছে গাইছ বৰষুণ মানে ধৰিব নোৱাৰি গাইছিলোঁ ইয়াত চাওক গাইছ বৰষুণ দি দিছে গাইছ ইয়াৰ আগৰবাৰো দিছিলে গাইছ আপোনালোকে ডিম্পু বৰুৱাৰ ভিডিঅ'টো দেখিছে চাগে ডিম্পু বৰুৱাই কৈছিলে বোলে নাৰী মহিমা আৰু বতৰ মহিমা ধৰিব নোৱাৰি গাইছ সেইটোৱে কথা এটা ৰখি দিছোঁ গাইছ বৰষুণ ঢালি দিছে পুৰা তো গাইছ মানে পুৰা বৰষুণ দি দিছে গাইছ আপোনালোকে চাওক গাইছ পুৰা মানে কোনপান বৰষুণ দিছে আৰু ডাইৰেক্ট আমি সেইবিলাক ঘৰৰ পৰা চিটি দি আহিছোঁ অলপ দিছোঁ আৰু গাইছ এতিয়া ঘৰৰ পৰা আহোঁতেই মানে পুৰা বৰষুণ ঢালি দিছে সেইকাৰণে গাইছ এতিয়া চেণ্টাৰ যোৱা হ'বনে নহ'ব গাইছ ক'ব নোৱাৰোঁ ভাবি গাইছ বৰষুণটো কমক তাৰপিছত গাইছ কি কৰা যায় দেখা যাব সেইকাৰণে গাইছ আমি মানে ঘৰতে আহিলোঁ তো গাইছ ঘৰত আহি পেলাই গাইছ এতিয়া মায়ে মানে চাহ এটা বনাই দিছে চাহকণ খাই লওঁ এনেই সৰু সুৰা চাহ এখন বনাই দিছে আৰু চাহকণ খাই লওঁ তাৰপিছত গাইছ বৰষুণটো যদি কমে তাৰপিছত ওলাই যাম আৰু তো গাইছ এতিয়া চাহকণ খাই লওঁ ৰখ A few moments later. গাইছ বতৰটো গোটেই ক'লা মোলা কৰি গাইছ বৰষুণ দিছিলে আৰু গাইছ বৰষুণ দিয়াটো মই আপোনালোকক দেখুৱাইছোঁ তো গাইছ মানে এতিয়া গাইছ এতিয়া বৰষুণ পুৰা মানে ভাল হৈ গ'ল আৰু বৰষুণটো এতিয়া নাইকিয়া হৈ গ'ল তো গাইছ এতিয়া পুৰা ৰ'দ দিছে দেখিছেনে মানে ৰ'দ
পূৰা সম্পূৰ্ণকৈ ৰ'দ দিয়া নাই হ'লেও ৰ'দ দিছে আৰু গাইছ এতিয়া আমি ভাবিছোঁ গাইছ চেণ্টাৰৰ ফালে যাওঁ বুলি তো গাইছ চেণ্টাৰলৈ ওলাই গৈ আছোঁ তো গাইছ ভিডিঅ'টো চাই দিব গাইছ তাকে চেণ্টাৰত ইমান ৰ'দ চৰদ নবনাওঁ আৰু তাত গৈ পেলাই ডাইৰেক্ট মানে আপোনালোকক দেখুৱাম আৰু পানীবিলাক আমি চেণ্টাৰ পাই গৈছোঁ যাইছে চাওক গাইছ চেণ্টাৰ পৰা সোমাইছোঁ গাইছ খকুৱাত আৰু বাদ দিছোঁ আৰু মানে এইবিলাক আৰু কি কৰোঁ এন কৰি দিওঁ আৰু নে কি কৰোঁ আৰু মানে বহুত সময় দি আছোঁ মই এনেকৈ মোৰ ভাগৰ লাগি গৈছেগৈ আৰু এতিয়া আপোনালোকেও বিশ্বকৰ্মা পূজা খাওঁগৈ আৰু এতিয়া আমিও খাওঁগৈ আৰু অকণ ন এতিয়া আজিলৈ হ'বতো ভিডিঅ'টো ইয়াতে আহিব আৰু বেলেগ এটা ভিডিঅ' আকৌ নেক্সট আহিব আৰু বাই বাই